जुबां है हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। वेलकम बैक टू माई चैनल। आज आम गई आसो विश्वनाथ चारिआली, तो बोलक अपने आमार लगत आमार यात्रा आरम्भ होइसे। आमार लगत आछे ए आहि आछे मोर बा आरो दादा एजन आगले चाइ थाকক भिडिओটো। तो राइजসকল আমি এতিয়া বালিপাৰা আহি পাইছোঁ আৰু বালিপাৰাৰ পৰা ৰাইট চাইডে সোমাই যাব লাগিব। আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছেই নাগশংকৰ যাওঁতে বালিপাৰাখন। তো আমি এতিয়া গৈ আছোঁ তাৰলৈকে, মানে চৰি নাগশংকৰলৈকে ফাৰ্ষ্ট গৈ আছোঁ, তাৰপিছত এতিয়া আমি বালিপাৰা হৈ ৰাইট চাইডে সোমাই আহিলোঁ। ইয়াৰ পৰা আৰু বহুত দূৰ যাব লাগিব। বালিপাৰা পাৰ হ'লোঁ, অলপ আহিছোঁ। এই ৰ'দ দিছে বহুত, একদম চকুত লাগি আছে, এইপিনে পানী খাই আছে। তো আগত চাই থাকক, যাই আছোঁ, দেখাম। তো আমি এতিয়া আহি কিনে বালিপাৰাত ৰখি আছোঁ। বাকী লগৰ বা আৰু দাদা আহি পোৱাই নাই, তো ৰখি আছোঁ সিহঁতৰ কাৰণে, সিহঁত আহি পোৱালে কাৰণে। কি জল্দি আহিব লাগিব, জল্দি যাব লাগিব, নহ'লে সন্ধিয়া মানে ৰাতিয়ে হৈ যাব, নহ'লে বহুত দেৰি। এতিয়া টাইমটো আমাৰ 12টাতো বাজিয়ে গৈছে হ'বলা, 11:30মান। সেইটো কাৰণে বালিপাৰা পাইছোঁহে, চ' দেৰি হৈ যাব নহ'লে। ৱাও, কি মজা ভিউ, মজা লাগিছে চাহ বাগানখন দেখি। এনেকুৱা পৰিৱেশ দেখিলে আৰু কি লাগেনো ন। বৰষুণৰ আমাৰ লগত কি দুশ্মনী আছে নাজানো, য'তেই যাওঁ খালি বৰষুণ ষ্টাৰ্ট। এয়া দেখিছে নহয়, আকাশখন পূৰা ক'লা ক'লা হৈ আছে, খালি য'তেই যাওঁ বৰষুণ বৰষুণ বৰষুণ, কি ক'ম আৰু। য'তে ত'তে বৰষুণ গাঁৱৰ এইটো बहकी सभी जुबां है हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब এটা বস্তু চাব চাব চাব, এইয়া চাওক কি বঢ়িয়া লাগিছে, মানে এয়া চাওকচোন কি চাহপাত তুলি আছে। এয়া চাওক, জুম কৰি দেখাই আছোঁ, এয়া। আৰু এইপিনে চাওক কি কৰি আছে এইকেইটাই, এইজন আৰু এইজন আমাৰ নিজৰ বুলি। ৱাহ, চাল দেখো বেটা। এই জেগাখিনি না আমাৰ কচম কচম মস্তি লাগে, একদম বঢ়িয়া। মই প্ৰেমত পৰি গৈছোঁ এই জেগাখিনি, সঁচা কথা ক'ব গ'লে। কি ধুনীয়া জেগা মানে এইখিনি। এতিয়া আমি আগত আছে জামুগুৰি চেণ্টাৰ পাম আৰু অলপ নেচাৰ কল লাগিছে, নেচাৰ কলটো কৈ লওঁ ৰ'ব। ছয়বাৰী চেণ্টাৰ, ছয়বাৰী চেণ্টাৰ ৰখি আছোঁ। লগৰ দুজন আহি পোৱা নাই, আমি এখন আগতে আহিছোঁ, সিহঁতে আহি আছে লাহে লাহে। এয়া চাওক ৰাইজসকল, ডলা চাৰণি কৰাহী কি যি লাগে একদম লৈ যাব। মোৰ নামটো ক'ব আৰু ধুনীয়াকৈ ইয়াৰ পৰা লৈ যাব হা, আপোনালোকক যি লাগে। ধুনীয়া লাগিছে কিন্তু দেই। এইবিলাক নলবাৰী ছাইডত গ'লে এয়াতো পূৰা দেখা পায় আৰু। নলবাৰী এনেও বাঁহ বেতৰ কাৰণে বিখ্যাতে, এয়া বাঁহ বেতৰে হয়। এয়া চাওক 2খন দোকান আছে। এয়া আমি আহি এইখিনি পাইছোঁহি। এয়া চাওক, ৰাস্তা কিনাৰতে কি ধুনীয়া মন্দিৰ আছে শিৱৰ। তো আমি এতিয়া নাগশংকৰ আহি পালোঁ। চ' নাগশংকৰ আগৰ ভিডিঅ'টো দেখুৱাই আছে, সেইটো ভিডিঅ' আই বটনত থাকিব, আপোনালোকে চাই লওক, আজি নেদেখাওঁ আৰু। এয়া কাছলৈ মুড়ি আনা দেখি হাঁহকেইটাই পূৰা খাবৰ কাৰণে খেদি আছে চবকে। এই অৱস্থা কি হ'ল চাওক। ভাগো ভাগো আবে নিদো মই এটা কম চেলফি উঠা নিকিটো দিলে বেয়া খেলাই আছে একদম। প্ৰচেছন কৰিব আহিছোঁ হাঁহ লৈ কিনে। মুড়ি দিবলৈ হাঁহকেইটাক দিয়া হ'ল। হাঁহকেইটাই খেদাই খেদাই অৱস্থা বেয়া কৰিছে, গোটেই মন্দিৰটো ঘূৰাইছে। খাইছে মুড়ি খাইছে, সেইটো কাৰণে।
ये है बिग बॉस। তো আমি এতিয়া মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি যাওঁ বিশ্বনাথ ঘাটলৈ। এতিয়া আমি আহি আছোঁ বিশ্বনাথ ঘাটলৈ। বতৰটো আকৌ ডাৱৰীয়া কৰিলে, অলপ ৰ'দ দিছিলে মাজতে। চাওক কি ধুনীয়া লাগিছে ভিউটো, কিন্তু আকৌ বৰষুণটো নিদিলে হ'ল আৰু। আমি নামেৰি টি ষ্টেট দি সোমাই আহিলোঁ। নামেৰি টি ষ্টেট দি সোমাই আহিছোঁ। কথা কওঁতে কিবা হৈ গৈছেগৈ, এনেকুৱা অশান্তি লাগিছে। এখন হ'ল নবোদয় স্কুল। মই শুনি আছিলোঁ, কিন্তু নবোদয়খন ইয়াত আছে বুলি গম নাপায়। এইখনেই নবোদয় স্কুল। তো এতিয়াহে গম পাইছোঁ নবোদয়খন এইখন বুলি। এইয়া চাহ বাগান, মানে চাহপাত কিনি নাখায় আৰু ইয়াৰ পৰাই নিজে নিজে বনাই খায়, প্ৰাইভেট চাহ বাগান। চাহ দোকানৰ পৰা কিনি নাখায়, প্ৰাইভেট চব মানি গৈছোঁ আৰু দেই। কি পাতটো দি খায়? অসম সেইকাৰণেতো চাহৰ কাৰণে বিখ্যাত, প্ৰাইভেট কিয় ৰাখে আৰু। অসম চাহৰ কাৰণে বিখ্যাত যে, সেইটো কাৰণে ঘৰতে চাহ বাগান কৰি দিছে একেবাৰে। আপোনাৰ अलग ही स्वैग है मतलब। কিন্তু গাঁৱলীয়া পৰিৱেশ বৰ ধুনীয়া লাগিছে সোমাই কিনে এইফালে। আমি নামেৰি টি ষ্টেট দি সোমাই আহিছিলোঁ, মেইন হেৰি যোৱা নাই। তো আমি 2 কিলোমিটাৰমান সোমাই আহিলোঁ। আমাক পকা ৰাস্তা বুলি কৈছিলে, চ' আমি কেঁচা ৰাস্তা এৰি কিনে পকা ৰাস্তা দি সোমাই আহিছিলোঁ। কেঁচা ৰাস্তা, এয়া পকা ৰাস্তা। 2 কিলোমিটাৰ ধৰি এইটোৱে বস্তু, মানে এইটোৱে চলি আছে। গাড়ী ধুম ধুম মাৰিছে। মাজতে অকণমান চেলেকা চুপকা পাওঁ, তাপুলি মৰা নাই। তাপুলি মৰা হৈ যে ভাঙি চিঙি থাকে যে, আকৌ অলপ আগত যাই কিনে পূৰা শিল। কি ক'ব আৰু। এয়া চাওক নমুনা। জোখতকৈ বেছি বেয়া ৰাস্তা। ইমান বেয়া ৰাস্তা দেখাই নাই, মানে ক'ব গ'লে মই সঁচাকৈ দেখা নাই ইমান বেয়া ৰাস্তা, আজি পাইছোঁ। ফাইনেলি আমি বিশ্বনাথ ঘাট মন্দিৰ আহি পালোঁ। এইটো আমাৰ পিছপিনে আছে বিশ্বনাথ ঘাট মন্দিৰ। এতিয়া ঘাটলৈ গৈ আছোঁ। এইটো বিশ্বনাথ মন্দিৰ। এইটো হ'ল বিশ্বনাথ মন্দিৰ। কি মজা লাগিছে। এইটো হৈছে বিশ্বনাথ ঘাট। এয়া খৰি বুটলিছে, কিবা দ্বীপ লাগিছে নদীৰ মাজত। এইটো কি বা হয় গম পোৱা নাই বাৰু, দ্বীপ হৈছেগৈ। মজা লাগিব যায় কিন্তু না। ধুম মচালে চিকেন পকালে। এইখনত যাব পাৰি কিন্তু। আমাৰ বাইদেউ তমন্না বাইদেউ, আৰু এইটো আমাৰ বিকি দাদা। পুৰা ব্যস্ত মানুহটো। অঁ বিজি ন। Hello guys, I'm here to Bisnath Sareli. এইটো মোৰ পিছফালে জাগ্ৰা শিৱ দেৱালয়। এই যে দ্বীপটো দেখিছে, তাত এটা মন্দিৰ আছে। শৰ্মা মন্দিৰটো আপোনাৰ পানীৰ ভিতৰত থাকে, আৰু শৰ্মা পানীৰ বাহিৰত থাকে মানে। এয়া নাও চলাই আছে। পানী বহুত আছে কিন্তু দেই, তথাপিও কি ৰিক্সত নাও চলাই আছে আৰু। Watching the ocean with you, baby, up with a slow motion crew, and we up in our clouds when people change, but not us, and we just chillin', kicking it, kissed by the sun, could be so. এইটো হৈছে মিউজিয়াম, বিশ্বনাথ ঘাটত আছে, নদীৰ কিনাৰতে। কি বঢ়িয়া লাগিছে। অঁ খালি অলপ চাফা কৰি ৰাখিলে অলপ ভাল লাগিলে হয়, ইমান চাফা কৰি ৰখা নাই জানো। এতিয়া পানী হোৱাৰ কাৰণে চাগে, পানী হয় নহয় প্ৰতি বছৰে, সেইটো কাৰণে চাগে। ভাল লাগিছে কিন্তু দেই। এইটো হৈছে চণ্ডী মন্দিৰ, এয়া শিৱ মন্দিৰ হয়। এইটো এটা ঘাটতে আছে, এতিয়া বৰ্তমান বন্ধ হৈ আছে বাৰু। এইয়া চাওক পুৰা লতা। সেইটো চাওক ৰাইজ, আমাৰ লগত আহিছিলে এটা, এই নাৱত যাই কিনে বহি আছেগৈ। আমি গৈ আছোঁ বিশ্বনাথ ঘাটৰ শিৱদৌলটোলৈ। দৌলটো বহুত পুৰণা হয় এই শিৱদৌলটো, এতিয়া বন্ধ আছে চাগে দেই।
মই এবাৰ আহিছিলোঁ ক্লাছ 10ত থাকোঁতে আহিছিলোঁ ইয়ালৈ। নোৱাৰি বন্ধ আছে, বাঁহ দি দিছে। অঁ বান্ধা আছে নি? এইটো মন্দিৰৰ এয়া যোনবিলাক ৱাল আছে দেখিছেনে? এই ৱালবিলাক মানে আগৰ দিনত যোনবিলাক মানে হাঁহৰ কণী সেইবিলাক দিয়ে বনোৱা হয়। এইবিলাক এই বহুত পুৰণা মন্দিৰ হয় এয়া। যেনেকৈ আমাৰ শিৱদৌল শিৱসাগৰত আছে, বিষ্ণুদৌল ছেইম সেনেকাই হয়। কেনেকুৱা লাগিছে নেকি ইয়াত আহি? বহুত বেছি ভাল লাগে। মজা। কিন্তু আমাৰ দেৰি হৈ গৈছে কাৰণে অকণ ভাল লগা নাই। যদি অকণ জল্দি আহিলে বেছি ভাল লাগিলে হয় থাকি কিনে, মানে জল্দি কৰিবলগীয়া হৈছে, চব চাবলগীয়া হৈছে, ভিডিঅ' কৰিবলগীয়া হৈছে না। এইটো তলাতল ঘৰৰ নিচিনা পূৰা। অঁ পাৰি। ইমান মানে চিম্পুল হ'ল অলপ, কাৰণ আমি ভাগৰ লাগিছে আৰু দূৰৰ পৰা আহিছোঁ। এতিয়া ভোকো লাগি আছে, মানে একদম খাব পৰা নাই একো এটা। এতিয়া 4টাই বাজিল। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে যদি নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 5:30 বাজিছে। আমি এতিয়া ঘৰৰ অভিমুখে যাবলৈ ওলাইছোঁ। আহি আছোঁ। তো কেতিয়াবা কিমান বাজে, কেতিয়া কিমান টাইম হয় সেইটো গম নাপাম। আজি কেইটা বাজিত পামগৈ। তো একো খোৱা বোৱাও নাই দিনটো আজি। এতিয়া কিবা এটা খাই কিনে ঘৰ যাম আৰু।